হাই আশা কৰোঁ সকলোৰে ভাল। মই এতিয়া বেংককত আছোঁ, 3 দিনৰ কাৰণে আহিছোঁ। প্ৰথমবাৰৰ কাৰণে বেংককত থকা অসমীয়া ৰাইজে বিহু পাতিছে, ডাঙৰ কথা এটা। আৰু এটা কমিউনিটি আমাৰ ক্ৰিয়েট হ'ল এইবাৰ বেংককত। বিভিন্ন জেগাত আছে, ছিংগাপুৰত আছে, ডুবাইত আছে, আমেৰিকাত আছে, ইউকেত আছে, বেংককতো হ'ল। খুবেই সুখবৰ এটা। আৰু আমি আজি এটা আলোচনা কৰি এটা বস্তু এটা আমি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ যে গ্ল'বেল আছাম এছ'চিয়েশ্যন, GAA, গা হ'ব নামটো। গা মানে গান গোৱা হয়। আৰু মই কালি ক'লোঁ কনচেপ্টটো, আৰু চবে যিসকলে শুনিছে, আমেৰিকাত হওক, ইউকেত হওক, ডুবাইত হওক, সকলোৱে খুব ভাল পাইছে যে এটা ছত্ৰ ছায়াৰ মাজত আমি একেলগে কাম কৰিব পাৰোঁ, আমি আমাৰ ভিজনবিলাক আমি শ্বেয়াৰ কৰিব পাৰোঁ, আৰু বিভিন্ন কামত আমি লাগিব পাৰোঁ। আচলতে একেলগে চব বেলেগ বেলেগ হৈ থাকে, বিভিন্ন দেশত থাকে। যদি এটা প্লেটফৰ্ম থাকে, এটা প্লেটফৰ্মত আমি ইজনে সিজনক চিনি পাব পাৰোঁ, কথা পাতিব পাৰোঁ, কিবা যদি ভাল আমাৰ ইনপুট থাকে দিব পাৰোঁ, কাজিয়াও কৰিব পাৰোঁ। দুইটা থাকে, কাজিয়া কৰিব নালাগে, মানে ধেমালি কৈছোঁ। মই একগোট কৰিব বিচাৰিছোঁ, ইউনাইট কৰিব বিচাৰিছোঁ GAA, গ্ল'বেল আছাম এছ'চিয়েশ্যন। আজি আমি এই বেংককত, মোৰ লগত দাদাহঁত আছে, বন্ধু আছে, সকলোৰে মাজত মিলি আমি এনাউন্স কৰিছোঁ আজি GAA, গ্ল'বেল আছাম এছ'চিয়েশ্যন। আজিৰ পৰা ষ্টাৰ্ট হ'ল। অলপ দিন পিছত আপোনালোকে ৱেবছাইট পাব, পেজ পাব। চ' বি ইনফৰ্মেটিভ আৰু আমাৰ লগত থাকক। থেংক ইউ ভেৰি মাছ।